আছে দেই ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিতো সকলোৱে জানেই আজি মাঘ বিহু উৰুকা হয় আৰু ভিডিঅ'টো এতিয়াৰ পৰাহে মই ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা সময় নহয় ইটো কৰোঁতে মেলোতে। তাৰপিছত আমাৰ এখেত বজাৰলৈ গৈছিলে, এতিয়া আহি পাইছেহি আৰু দেখুৱাম ৰ'ব আপোনালোকক। তাৰপিছত এতিয়া মানে আমি দিনৰ সাঁজটো খাবলৈ বনাই আছোঁ, যা যোগাৰ কৰি আছোঁ। তাৰপিছত আজি আমাৰ গোটেই পৰিয়ালটো একেলগতে খাম, আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো চাব আৰু মানুহখিনিকো মই অকণমান চিনাকি কৰাই দিম বাৰু, যদি সুবিধা হয় তেতিয়াহে দেই। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেনেকুৱা পাই জনাব। আৰু সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বেছি হিয়া ভৰা শুভেচ্ছা থাকিল। সকলোৰে যাতে জীৱনবোৰ মধুৰ হয় তাকে কামনা কৰিলোঁ আৰু ইয়াকে কৈ মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই আজিৰ একদম স্পেচিয়েল এইটো 3 কেজি। তাৰপিছত আৰু গাহৰি আছে, হাঁহ আছে, চব দেখাই থাকিম। মই এতিয়া হেৰি কৰিব লৈছোঁ, এইটো নিমকি বনাবৰ কাৰণে দেখিছেনে ময়দা শিকাইছে আছে। তাৰপিছত চাই থাকিব আৰু দেখুৱাই যাম আইটেমখিনি কি কি আছে। একদম পূৰা মজা লাগিব বুলি ভাবিছোঁ বাৰু, এবাৰ প্ৰথমবাৰলৈ যিহেতু মই পাম, গতিকে ভিডিঅ'টো আপোনালোকে অকণমানো নেকাটিব, ঠিক আছে। মই এতিয়া নিমকি বনাই আছোঁ। ইফালে দেখিছে মানুহজনে ভিডিঅ' কৰি দিলে বাৰু অকণমান। তাৰপিছত আৰু আজি মায়ে বনাব তেল পিঠাটো। যোৱাকালি বনালোঁ নাৰিকল পিঠা, তিল পিঠা আৰু বেচন লাড়ু, ইমানখিনি আৰু। তাৰপিছত কাইলৈ আৰু কিবাকিবি যদি মন যায় তেতিয়া বনাম, আপোনালোকক অকণমান দেখুৱাবলৈ কাৰণে মই ভিডিঅ' কৰি ৰাখিছোঁ বাৰু। তাকে আৰু দিনটো এনেদৰে পাৰ হৈ গৈছে। এতিয়া 3টামান বাজিলেই নেকি, লাহেকৈ আকৌ পাৰ্টিৰ কাৰণে আকৌ ৰেডি কৰিবলৈ আছেই। আপোনালোকৰ ফালে কেনেকুৱা প্ৰস্তুতি চলিছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো মই যিমান পাৰোঁ সিমান সোনকালে আগবঢ়াবলৈ চেষ্টা কৰিম বাৰু। তথাপিতো চাওঁচোন কি হয়। এতিয়া কামৰ মাজত আপোনালোকেতো বুজি পাইছেই, ঘৰুৱা কামবোৰো থাকে, তাৰ মাজতে আকৌ ভিডিঅ'টো এডিট কৰিব লাগে, সেয়াও সময় লাগে। তাকে আৰু চাই থাককচোন। গধূলিৰ কাৰণে আমাৰ ৰাইজ এইজনে একদম পূৰা কাম কৰি আছে দেই। এইফালে দেখিছে, এইফালে এইজন হৈছে আমাৰ দাই ল'ৰা হয়, এইফালে একদম পূৰা লাগি আছে আৰু এইফালে খৰি কাটি আছে মানুহজনে, আৰু এইফালে দাই ল'ৰা, ইহঁতে দুইটাই খৰি কাটি আছে। মই মনে মনে ভিডিঅ' কৰি দিলোঁ আৰু একদম কাম বন কৰি মেলি আজৰি হৈ গ'লোঁ। এতিয়া অকণমান চফা হৈ লৈছোঁ, তো অকণমান চুলি তুলি ঠিক ঠাক কৰি লৈছোঁ। আৰু এতিয়া পেহীহঁত পাই আছেহি আৰু আহিব দাইহঁত। এতিয়া একদম বাহিৰত ৰেডি কৰিব লৈছে। মই আপোনালোকক অকণমান দেখুৱাওঁগৈ দেই। আগফালে যাওঁ, মই মানে প্ৰথমতেই ইয়াৰ অকণমান ঠিক ঠাক হৈ লৈছোঁ। আকৌ ভিউ বুলি এইফালে মানুহজন আজি একদম সময় পোৱা নাই আজৰি হ'বলৈ, এই পূৰা কামত লাগিছে। এতিয়া অকণমান বেছিকৈ কৈ দিছোঁ। ভালে একদম পূৰা ইজি চে চুৰ কৰি আহিছে, ভিডিঅ' কৰিছে। তোমাৰতো যে ইয়াতো লেং পেং এই মানে চুৰ কৰি আহিছে বোলে দেই। দেখিছে একদম এটা ঠাণ্ডা লাগিছে বেছি, এটা গৰম লাগিছে, তিনিটা চুৰ কৰি আহিছে। এতিয়া আমি এইকেইটা পূৰা একদম ডকচি দিম আৰু দেই। মই গমেই নাপাওঁ আপুনি অহা। এই যদি পেহী দেখিছেনে একদম পূৰা মেইন কামত লাগিছে। এইফালে সৰু দাই, তাৰপিছত দেখাই থাকিম আৰু পেহী আজি মেইন পাৰ্ট কৰিব চাগে ন। খানাটো বনাবৰ কাৰণে পেহীয়ে এইফালে কেৰাহী পাতি দিছে আৰু জুইকুৰা জ্বলাই। এইফালে মই সৰু বা এজনী আছে, শাক চাক কাটি আছোঁ। এইফালে আৰু অলপকৈ ভিডিঅ' কৰি ৰাখিছোঁ এনেকৈ। ইফালে আমাৰ দাই পূৰা গাহৰি পূৰাত লাগি আছে। দাই ইফালে এইজনী ছোৱালী, দাই ছোৱালী, আৰু সেইফালে আমাৰ ডাঙৰ দাই কাটি আছে দাই। হাঁহে কোমোৰা এখন বনাই আছে আমাৰ সৰু পেহীয়ে, আৰু এইফালে হাঁহৰ ড্ৰাই ফ্ৰাইটো বনাই আছে গাহৰি পোৰা দাইজনৰ খুৰীয়ে। আপোনালোকক কেনেকৈ চিনাকি কৰাই দিছোঁ আৰু
ইফালে দেখিছে খুৰীয়ে পুৰা নাচিছে মোবাইলৰ টৰ্চ জ্বলাই জ্বলাই। পাৰ্টি চলি থকাৰ মাজতে এফালে মই গৈ আহিলোগৈ মানুহজনৰ লগত আৰু ভাইটিহঁত গৈছিলে আমাৰ গাঁৱৰ মেজি য'ত বনাইছিলে মানে তালৈ গ'লোঁ। তাত চাহ দিবলৈ বুলি গ'লোঁ তাত থকা ল'ৰাবিলাকৰ কাৰণে। আৰু মানে বৰষুণটো অলপ অলপ দি আছিল সেইকাৰণে অকণমান মানে ৰখিছিলে আৰু ঘৰত নাচ বাগ কৰি সেইটো কাৰণে আহি গ'লোঁ আৰু মানে চাহ দিবলৈ। ইফালে ভাত খাবলৈ বহিছে আৰু আধাখিনিয়ে খালেই। এইফালে খুৰী আমাৰ টিকলিজনী ইফালে পেহী ল'ৰা দাই ল'ৰা বহি আছে। অ' মিঠি এইফালে চাই দিয়া চোৱা এইফালে নে কৈ দিয়া। খাই বৈ হোৱাৰ পিছত আকৌ এইফালে নাচ ষ্টাৰ্ট হৈ গ'ল আৰু মেজিৰ ওচৰলৈ যাওঁ, সেৱা এটা কৰি আহোঁগৈ।